हेलो गाइस की खबर सकलोरे आज এটা নতুন ৰেচিপি লৈ আহিছো মটৰ পনীৰৰ মোৰ ভিডিওটো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই ইয়াত পনীৰ লৈ লৈছো মোৰ জোখাৰে মই কাটি লৈছো আপোনালোকে নিজৰ জোখমতে আপোনালোকে কাটি লব সৰু ডাঙৰ যেনেকৈ বিচাৰে এখিনি মই এতিয়া অকনমান নিমখ দি পেলাই ফ্ৰাই কৰি লম পনীৰখিনি মই এতিয়া ফ্ৰাই কৰি ললো ইয়াতে এতিয়া মই বিলাহীখিনি দি দিলোঁ বিলাহীটো আপোনালোকে সৰু সৰুকৈ কাটি ল'বও পাৰে মই অকণ পেষ্ট বনাই দিছোঁ ইয়াতে মই নিমখ হালধি জিৰা আৰু জলকীয়া গুড়ি অকণমান লৈ লৈছোঁ ইয়াতে এইখিনি দি দিম ইয়াতে মই অকণমান পানী দি দিছোঁ মছলাটো লাগি নাযাবলৈ ইয়াৰ পৰা এতিয়া তেলটো ওলাবলৈ আৰম্ভ কৰিছে মই ইয়াতে এতিয়া মটৰটো দি দিম ইয়াতে মই এতিয়া পানীটো দি দিম ইয়াতে মই এতিয়া পনীৰটো দি দিম আমাৰ মটন পনীৰ ৰেচিপিটো হৈ গ'ল আপোনালোকে বনাই খাব আৰু মোৰ ভিডিওটো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে